Hello guys, welcome back to another video of Manavesh Vora Vlogs. Aji ako eta video apnalogole agbohaisu. Tia aji 20 tarikh hoy Brihaspatibar. Upper Assam jabole ulaisu mo aru ma. Bohute jane ba bohute najane. Amar asol ghor Moranot hoy. So bikhek ghorua kam etu karne jabole ulaisu. Deriye hol ta 20 হল সাগে 8টা 20 হৈ গল 8টা 50ত বাস পাবহি আৰু বাসখনো ওয়ান অফ দি টপ লাক্সাৰিয়াস তাৰ পিছত আৰু কি কম সবতকে দামী আৰু খুব ধুনিয়া বাস মধুমিতা বুলি ভলভো হয় 9600 বাসখনো আপোনালোকক দেখাম সো আজি ৰাতি জাৰ্নিটো আপোনালোকক মই যিমানখিনি পাৰো দেখাম বুলি ভাবিছো বলকছো এয়া ৰৈ আছো ই ৰিক্সা কাৰণে মুখত মাছখন মাৰি লৈছো যিহে ধুলি জৰচৰ নহওক বুলি আহিছে ই ৰিক্সা আহক উঠো এৰি হাইৱে এয়া উঠিলো আমি ই ৰিক্সাত এতিয়া গৈ আছো ইয়াতে লাগে আৰু মই বলক লালমাটি পাই লংগে লালমাটিত উঠিম গাড়ী 850 আহি পামহি বুলি কৈছে তাতে ফোন কৰিব ওলোৱা আগতে তো ফোন কৰাৰ আগতে আমি তাত পাই ৰৈ থাকোঁগে লালমাটি পালোহি লালমাটি মানে গেম ভিলেজ এ সন্মুখত গেম ভিলেজ আৰু বাছ আহিব এইটো সাইডেদি তো ৰৈ আছো বাছৰ কাৰণে বাছ আহিলে আপোনালোকক দেখাম আমি 8:35 মান হৈছে 8:50 বুলি কৈছে ইয়াতে 8:50ত পাবহি চাও যদি টাইমত পাই এখন ত্ৰিনয়ন বুলি এখন আহি পালেহি এই আগত ৰৈ আছে আমাৰখন এইখিনিতে ৰখিব এইটো মাইলষ্টন ইয়াতে আছে আৰু প্লাছ ডিব্ৰুগড় 424 খালি আমাৰ ডিব্ৰুগড় নহয় ডিব্ৰুগড় ডিষ্ট্ৰিক্টে হয় আমাৰ মৰাণত হয় 400 কিলোমিটাৰ তো আহক বাছখন আহক তাৰপিছত বাছখনো আপোনালোকক দেখাম আৰু ৰাস্তাত যদি কিবা দেখাব পাওঁ আৰু কোট খাম কোট ডিনাৰৰ কাৰণে কোট ৰখে বাছখন সেইখিনি গোটেইখিনি আপোনালোকক দেখাই থাকিম এইমাত্ৰে চাৰ্টাৰখন আহি পাইছে এখন দেখিছে B11R আৰু আমাৰখনো আহিবলৈ হৈছে আৰু ৰৈ আছোঁ ওলাই আহিলোঁ বুলিতো ক'লে এনেই চাৰ্টাৰখন আৰু আমাৰখনৰ টাইমিং অলমষ্ট 5 মিনিট 10 মিনিটৰ ভিতৰত ডিফাৰেঞ্চ হয় চাৰ্টাৰখন পালে যেতিয়া আমাৰখনো পাবহি আৰু মানুহ ৰৈ আছে চাগে উঠিবলৈ অলমষ্ট ফুলেই 2-3টা টিকেটহে খালী দেখিছোঁ বাছখনৰ তো আহিবলৈ দিয়ক আহিলে আপোনালোকক দেখাই আছোঁ এইখন আমাৰ বাছ আহি আছে এই জাষ্ট ফোন কৰিলে এইটো কাৰণে আপোনালোকক কেমেৰাটো অনে কৰি দিলোঁ এইখন নেকি তেনেকুৱা লাগি আছে হয়নে এইখন নহয় এইখন নহয় এই পিছৰখনহে এইখনো নহয় এনেই অন গ'লো এখন বৈকুণ্ঠখন আহিছে আৰু এখন সেইখন আমাৰ বাছখন পাইলাহি এতিয়া এইখন বাছখন মই পাছত ভালকৈ দেখাম আপোনালোকক এইখন এতিয়া চাই লওক একদম সুপাৰ লাক্সাৰিয়াছ বাছ তো আহক উঠি লওঁ অকণ পিছলৈ গৈ লওঁ এতিয়া বাছত বাছ টাৰ্মিনাছ এটা বনালে ইয়াতে ইয়াৰ পৰা বহুত মানুহ উঠিছে 70%
50% মান মানুহ ইয়াৰ পৰাই উঠিছে সো উঠক মানুহখিনি আৰু কি দেখাম আৰু এতিয়া তো তেনেকৈ দেখাবলগীয়া একো নাই নেক্সট য'ত ৰয় য'ত নামো আপোনালোকক দেখাই আছোঁ আমনি পালোহি 12:20 হৈছে আৰু এইখন আমাৰ বাছ এবাৰ দূৰৰ পৰা দেখাই দিছোঁ আৰু আহক খাবলৈ ৰখাইছে খাই লওঁ খাই পিনে আপোনালোকক আকৌ লগ পাই আছোঁ আৰু ইয়াতে এক মই ৰুটি লৈছোঁ আৰু চিকেন এক প্লেট লৈছোঁ বাকী ৰুটিৰ লগত এইখিনি চব্জি দিয়ে আৰু মায়ে এইপিনে ভাত খাইছে খাই লওঁ খাই পিনে আকৌ লগ পাওঁ খাই বৈ উঠিলোঁ টোপনিটো এতিয়া ভাঙি গ'ল খালোঁ কাৰণে ৰুটি আপোনালোকক দেখালোঁ কি খালোঁ এইখনত খাইছোঁ মুৰলি আৰু আছে চাইডত এখন নিউ বিজু হোটেল বুলি ইয়াতনো এতিয়া থিয় হৈ কি কৰোঁ একেবাৰে বাছতে উঠো নহ'লে দিগদাৰ হৈ যায় আমাৰ মানে কি একদম প্ৰথম চিটটোৱে হৈ যায় মানুহবিলাক অহা যোৱা কৰি থাকিলে আকৌ চিটটো ডাইৰেক্ট আমাৰ পিনে খোলে মানে সেইটো কাৰণে আগতে সোমাই লওঁ আৰু আহক ৰাস্তাত যদি আৰু কিবা দেখোঁ আপোনালোকক দেখাই আছোঁ আমাৰ বাছখন এইখিনি ধুনীয়াকৈ ৰৈ আছে বাছখন এবাৰ চাওক এখন মধুমিতা আৰু বহুত দীঘল মাল্টি এক্সেল বুলি কয় যে দেখিছে BS6 আৰু ড্ৰাইভাৰৰ কনচোল দেখাই দিছোঁ এবাৰ অট'মেটিক হয় বাকী মা উঠি আছে মাক উঠাই লওঁ বাছখন কিছু দীঘল এখন দেখিছে মোৰ বেক চাইডে আছে ভালেখিনি দীঘল বাকী বাছবিলাকতকৈ একদম পুৰা ডাবল ডেকাৰ টাইপৰ 9600S 2x1 প্ৰিমিয়াম ক্লাছ ছেমি স্লিপাৰ এণ্ড স্লিপাৰ বা বেয়া লগা নাই আহি কিন্তু আপোনালোক যদি ওখ হয় তেন্তে প্ৰথম 3টা চিট নহ'ব বহিবলৈ অকণমান অসুবিধা পাব মই ভৰি মেলিবৰ কাৰণে দিগদাৰ হৈছে এনেই লাম ছাপৰ্ট হেৰিটো আছে কিন্তু তথাপিও মানে প্ৰথম 3টা অকণমান ওখ মানুহৰ কাৰণে দিগদাৰ হ'ব পাছৰ চিটকেইটা ভাল হয় ধুনীয়া হয় এনেই আহল বহল হয় আৰু চাৰ্জিং পইণ্টৰ নিচে পানী বটল দিছে ধুনীয়াকৈ এইবিলাক লগাই মেলি আহিছোঁ চাৰ্জাৰ লগাই আহিছোঁ আৰু বাছ আৰম্ভ হ'ব এতিয়া ড্ৰাইভাৰ বহিব লৈছে বলক গাড়ীত উঠোঁ তাৰপিছত আন্ধাৰে মুন্ধাৰেতো ৰাস্তাত একো দেখা নাপাওঁ যদি কিবা দেখা পাওঁ তেতিয়াহ'লে আপোনালোকক নিশ্চয় দেখাম মই আমি ভালে ভালে পালোহি মৰাণ এতিয়া টাইম হৈছে 5:30 এনে 4:40 মানত পোৱা কথা আছিলে এঘণ্টা লেট হ'ল যোৰহাটৰ পাছৰ পৰা ৰাস্তা ইমান ভালো নহয় সেইটো কাৰণে এতিয়া সেইটো মৰাণ
হেৰি আপোনাৰ মেইন ৰাস্তাটো এইখন হ'ল আমাৰ ব্ৰহ্মপুত্ৰ হস্পিটেল নতুনকৈ খুলিলে আৰু সেয়া মই ব্ৰহ্মপুত্ৰ হস্পিটেলৰ ওচৰতে আমাৰ হেৰি ঘৰ সোমাই 3 নম্বৰ ঘৰটো গলিটো চ' ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ আমাৰ ৰাস্তাটো এইটো হয় দেখিছে পৰিবহণ পথ লিখা আছে সোমাই 3 নম্বৰ ঘৰটো হয় আৰু চ' যাওঁ ভিতৰলৈ ভিডিঅ'টো এইখিনিতে এণ্ডিং কৰিছোঁ যদি চাই ভাল পালে তেন্তে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব টিল দেন বাই টেক কেয়াৰ